একদম একদম চিনেমাৰ নায়িকা নিচিনা লাগিছে সঁচাই আৰু ইফালে মডেলহঁতক চা কি ধুনীয়াকৈ পোষ্ট দিছে চ' গাইছ স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ আৰু আজি গৈ আছোঁ মই ফটোশ্বুট কৰিবলৈ ইয়াতে লেন্স কেমেৰা তাৰপিছত ইফালে চাৰ্জাৰ বাকীখিনি যিখিনি বস্তু চব ৰেডি হৈ গ'ল এতিয়া যাবলৈ ওলাইছোঁ চ' গাইছ মানে মই কেইদিনমান আগতে এটা ব্লগ বনাইছিলোঁ আৰু ব্লগটোৰ নাম আছিলে নাচনীৰ অভাৱ আৰু সেই ব্লগটো চাই আমাৰ ঘৰ কেইজনমান ভণ্টিয়ে মোক ক'লে যে আমি থকাতে কিয় নাচনীৰ অভাৱ বুলি ক'ব লাগে আমাক লৈও ব্লগ বনোৱা বা আমাক লৈও ফটোশ্বুট কৰা তো তেনেকৈ মোক ক'লে চ' মানে সেইটোৰ কাৰণে আজি অলপ সময় উলিয়াই ভণ্টিহঁতক মানে ফটোশ্বুট কৰিবলৈ ওলালোঁ কাৰণ মই ফটোশ্বুট কৰি বহুত ভাল পাওঁ আৰু আজি ফটোশ্বুটো কৰিম সৰুকৈ এটা ব্লগো বনাম আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পাব কিন্তু মানে আজি বতৰটো অলপ ডাৱৰীয়া হৈ আছে আৰু বৰষুণো আহিব পাৰে আৰু ফটোবোৰ চাওঁ ভাল হয়নে নহয় কাৰণ লাইটিংটো অলপ কম আছে ফাইনেলি আহি পালোঁ আৰু ইয়াতে সন্মুখত চাব পাৰিছে নাচনীবোৰ মানে ৰেডি হৈ আছে ফটো উঠাৰ কাৰণে বা বহুত নাচনী দেখোন আকাশ ভাই এইফালে আকাশ ভাই তোমাৰ নাম কি হা তোমাৰ নাম আকাশ ভাই আৰু এইফালে আমাৰ নাচনীবোৰ চব ৰেডি হৈছে চবাইছ মানে নাচনীবোৰ ৰেডি হৈছে ফটোশ্বুট কৰাৰ কাৰণে তো তোমালোক কিমান এক্সাইটেড কোৱা জোৰে কৰি কোৱা ভাল না ঠিকে আছে তোমালোকৰ নামবোৰ কৈ দিয়া আৰু নমস্কাৰ মোৰ নাম অঞ্জনা নাথ আৰু একজন ৰল নেকি নমস্কাৰ মোৰ নাম দুবিলা নাথ তোমাৰতো নাম কৈছা এই ডাইলগটা মাৰ একবাৰ ডাইলগটা মাৰ এই ডাইলগ আৰে আৰে আকাশ ভাই কিবা ক'বা আকাশ ভাই কি কবি ক নকবি চবাইছ মানে আজিৰ কেমেৰামেন হ'ব আমাৰ আকাশ ভাই এইফালে চা আকাশ ভাই হাতত DSLR হাতত ধৰি ল'লে আৰু এইফালে আমাৰ মডেলসকল ৰেডি হৈ আছে ফটো উঠাৰ কাৰণে ভালে আকাশ ভাই কাম আৰম্ভ কৰোঁ আমি ঠিক আছে আৰু চাব পাৰে এইফালে মোৰ বাইকখন ইয়াতে ৰাখিছোঁ আৰু এইফালে মডেল ফটো উঠি আছে আৰু এইফালে আমাৰ চাই আছে দাদাহঁতে আৰু এইফালে আকাশ ভাই আজিৰ ফটোগ্ৰাফাৰ কি আকাশ ভাই ধামাকা ফটোশ্বুট চলি আছে অলপ আগাই ল চিধা কৰি ল হা চিধা কৰি ল না চিধা কৰি ল অলপ ওপৰত উঠাই ল ঠিক হোৱা নাই অলপ পিছাই ল অলপ পিছা আৰু অলপ পিছা বাছ বঢ়িয়া লৰাব নালাগে হা মাৰি দিয়া বঢ়িয়া একদম ওলাব মানে চাৰিজন ঠিক আছে আৰু ইফালে আমাৰ ডাইলগটা কৰিছোঁ এবাৰ ক নাকোৱা পৰ্যন্ত এৰি নিদিম ক ডাইলেক্টটো ক বকুল ভাই ডাইলগ হয় আমাৰ বকুল ভাই বঢ়িয়া পাইছে বকুল ভাই ডাইলগ চলি আছে আৰু এইফালে আমাৰ আকাশ ভাই পুৰা ফটোশ্বুট আমাৰ ফটোগ্ৰাফাৰ আজি আকাশ ভাই আৰু এইফালে মডেলহঁতক চা কি ধুনীয়াকৈ পোষ্ট দিছে ক্লজ শ্বট ল'বি ক্লজ শ্বট অলপ আগাই ল অলপ এইফালে যা তহঁতে এইখিনি জেগাত যা অলপ এইফালে যা ফটোগ্ৰাফাৰ পুৰা ধামাকা শ্বট চলি আছে আমাৰ ফটোগ্ৰাফী কোম্পানীটোৰ নাম কি জানা না কি কত অসমী ফটোগ্ৰাফী আৰু একটা টিম লিডাৰ হৈ লৈ যা আকাশ ভাই চাবি পৰি যাবি পিছফালে পুখুৰী আৰু পিছফালে চাব পাৰিছে ধুনীয়া পুখুৰীৰ দৃশ্য আৰু এইফালে সৰু ল'ৰা ছোৱালী কেইজনমান মানে ফটোশ্বুট চাই আছে আৰু মানে অলপ বতৰটো আজি ডাৱৰীয়া কাৰণে মানে ফটোবোৰ অলপ হয়তো বেয়া হ'ব পাৰে কিন্তু আমাৰ ফটোগ্ৰাফাৰ নাম্বাৰ 1 না বেয়া ফটোও ভাল কৰি দিব আৰু এইফালে চাব পাৰিছে মডেল এইটো পষ্ট ভাল আছিলে এনেকৈ কৰি মডেল দিছিলে এইটো পষ্ট বঢ়িয়া হৈছে বঢ়িয়া মাৰা একদম বঢ়িয়া হৈছে ফটোগ্ৰাফাৰ নাম্বাৰ 1 টো আৰু এইফালে আমাৰ এজন ভণ্টিয়ে মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ইয়াতে লিখা আছে চেনেলটো ই মানে চাৰ্চ কৰি আছে ছাবস্ক্ৰাইব কৰি দিয়া পাইছা বিচাৰি এইটো চাৰ্চ কৰিলে মানে একদম ওপৰতে আহিব টেনশ্যন নাই তুমি ছাবস্ক্ৰাইব কৰা আছে না নাই কৰিবি কিন্তু আজি কৰিবি চবে কৰিবি 7জন ছাবস্ক্ৰাইবাৰ পাই গ'লো না 1 2 3 4 5 6 7 আকাশ ভাইটো আছেগে আমাৰ পালা আমাৰ ফটোগ্ৰাফাৰ খং উঠি গৈছে এইফালে বৰষুণ আহিব কিজান আজি দেখা যায় এইফালে মডেল পুৰা একদম হিৰইন লাগিছে মডেলক
আমাৰ ফটোগ্ৰাফাৰটা হিৰ অলপ অলপ আগাই ল ক্লজ শ্বট হা কৈছোঁ না ছিংগল হ'লে ক্লজ শ্বট ল'বি হা বঢ়িয়া মাৰিলি অলপ টেৰা হ'ল গাটো অলপ টেৰা হ'ল ঠিক কৰি ল অলপ চিধা কৰি ল অলপ এইফালে চিধা হা বঢ়িয়া একদম চিনেমাৰ নায়িকা নিচিনা লাগিছে সঁচাই আৰু মডেল তহঁতৰ ফটোবোৰ কেনেকুৱা হৈছে ক ভাল লাগিছে ফটোবোৰ আকাশ ভাইও মাৰিছে মই কাৰ মাৰটা বেছি ভাল লাগছে আকাশ ভাইৰ না মোৰটা আৰু আমাৰ যে মেনেজিং ডাইৰেক্টৰটো ফটোই নামাৰে বোলে আজি মেনেজিং ডাইৰেক্টৰ অলপ আগতে তোৰ তাৰিফ কৰা হ'ল যে আমাৰ অসমীয়া ফটোগ্ৰাফীৰ মানে মেনেজিং ডাইৰেক্টৰ মানৱ টিম লিডাৰ ভৈৰৱ টিম লিডাৰ আকাশ আৰু একজন অলপ আগতে তোৰ তাৰিফ কৰা হ'ল ঠিক আছে তাৰিফ কৰা হৈছে নাই ক ইয়াৰ কিন্তু মানে কিবা কৰে আলচিয়া কৰি আছে মানে এতিয়া মানে বৰষুণ আহি আছে সেইটোৰ কাৰণে আমি ছাতা লৈ এইফালে আহা কেমেৰাটোক চা বৰষুণৰ পৰা বচৰা আৰু এইফালে মানে আমাৰ বকুল ভাইৰ ডাইলগ চলি আছে বকুল ভাইৰ ডাইলগটো কোৱাচোন একবাৰ কোৱা চবে একেলগে কোৱা ভুল হৈছে এই জানে ঠিক ক তুই ক আৰু এবাৰ ক আমি আসলে দুনিয়া ট্রেন সাইডে আহিবলে বকুল ভাই বঢ়িয়া এইবাৰ ক তোমাতে ক ৰ মই কম তোমাক কবি হে আমি আছিলোঁ ধুনীয়া ট্ৰেইন চাই ভুল হ'ল আমি আছিলোঁ ধুনীয়া ৰেলগাড়ী চাই জৰে কবি দে সেইখিনি সময়তে আহি পালে আমাৰ বকুল ভাই বকুল ভাই দূৰ ভাই নহয় বঢ়িয়া লাগছে আজি ভিডিঅ'টা মজা হৈছে ৰে আৰু কিবা ডাইলগ মনত আছে নেকি এই আকাশ ভাই এতিয়ালৈকে এখনো ফটো উঠা নাই খং উঠি আছে তোৰ ফটো থাক আৰু কিবা ডাইলগ মনত আছে তোমাৰ ফালে একবাৰ দেখাই দিওঁ আচ্ছা দে হ'ব দে আৰু কোনো ডাইলগ মনত নাই দেখাম তোমাৰ পাৰ্মিশ্যন নহ'লে নাই দেখাম টেনশ্যন নকৰিবি আৰু এতিয়া চাব পাৰিছে আমাৰ মডেল আকাশ ভাই মানে মেল মডেল আকাশ ভাই কিবাৰ লগত উঠিছে মানে ফিমেল ভণ্টিৰ লগত ফিমেল মডেল বুলি ক'ব ফিমেল মডেল লগত দে প'জ দে না তই আৰু আমাৰ আগৰ এটা ভিডিঅ' আছিল নাচনীৰ অভাৱ নামৰ এটা ভিডিঅ' আছিল চাইছা তোমাৰ নাচনী অভাৱ আৰু আজি চা নাচনী সেইফালেও নাচনী আছে কেইজনমান চাৰিওফালে নাচনী ইফালেও এজন নাচনী আছে ইফালে বিহুৱা আছে এইবাৰ এইফালে কৈ আছে লাইক কৰিব কমেণ্ট কৰিব কিন্তু দেখাব নিদিয়ে তাও একবাৰ 1 ছেকেণ্ডৰ কাৰণে দেখাম 1 2 3 দেখালোঁ তাই এইফালে চাব পাৰিছে অল্প টাইমে এইফালে চাব পাৰিছে মানে বৰষুণ চলি আছে বৰষুণতো আমাৰ ফটোশ্বুট চলি আছে কিন্তু ফটোশ্বুট হয় শেষ হ'ল এতিয়া আৰু এবাৰ ক আৰু মানে আমি যিহেতু বৰষুণৰ বতৰ এতিয়া সন্ধিয়া হ'ব আৰু ভিডিঅ'টো এতিয়া এণ্ডিং কৰিম তো ভিডিঅ'টো এণ্ডিং কৰাৰ কাৰণে ইহঁতে কৈ দিয়া কি ক'ব খুজিছা আৰু ছাবস্ক্ৰাইব কৰিব তো ডাইলগটা ইহঁতে কৈ আছে ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ঠিক আছে বাই বাই নেকি বাই বাই